নমস্কাৰ প্ৰিয় দৰ্শক, এই মুহূৰ্তত ওলাই আহিছে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 8 জুন মঙলবাৰ। আজিৰ সন্ধিয়া ৰাজ্যখনৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। এই গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবৰ বাবে নিউজ আছাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ৰাখক আৰু লগতে ভিডিঅ'সমূহ লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া আহিছোঁ বিতং বাতৰিলৈ। আজিৰ সন্ধিয়া আহি পৰা প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হৈছে গহপুৰত বানৰ সংহাৰী ৰূপ, ছিঙিছে ইটোৰ পিছত সিটো মাথাউৰি, কেইবা ঠাইতো ছিন্ন বিচ্ছিন্ন হ'ল বাট পথ। ব্ৰহ্মাজান, শিঙৰিজান, চট্ৰং, চেঁচা আৰু দুবিয়া নৈয়ে তাণ্ডৱ সৃষ্টি কৰিছে গহপুৰৰ বহু অঞ্চলত। মুষলধাৰ বৰষুণৰ ফলত গহপুৰৰ মাজেৰে বৈ যোৱা কেইবাখনো পাহাৰীয়া নদীয়ে মাথাউৰি ছিঙি তাণ্ডৱ সৃষ্টি কৰে। বিশেষকৈ ব্ৰহ্মাজান নৈৰ জলধাৰা কমাত বৃদ্ধি হোৱাত নৈখনৰ বাঢ়নী পানীয়ে নিশা দুঠাইত মাথাউৰি ছিঙি নিয়ে। ফলত কেইবাখনো গাঁৱৰ ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি হয়। ছয়দুৱাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰাঙলিয়াল গাঁও পঞ্চায়তৰ এলেকাধীন বৰহমপুৰৰ পূব দিশে ব্ৰহ্মজান নৈয়ে মাথাউৰি ছিঙি নিয়াৰ ফলত বৰহমপুৰ, মহেন্দ্ৰপুৰ, বেকিজান, হাতীবন্ধিয়া, কথাইচুক, বৰজাহবাৰীকে ধৰি বহুকেইখন গাঁও জলমগ্ন হৈ পৰে। ইয়াৰ উপৰিও এলেকাটোৰ দৰিয়াঘাটৰ দুঠাইত মাথাউৰি ছিঙি নিয়াৰ ফলত হেলেম ৰাজচক্ৰৰ অন্তৰ্গত ব্ৰহ্মজান এলেকাৰ জনজীৱনত বিঘ্নিত কৰি তুলিছে। আনহাতে নিশাৰ ভাগতে কেইবা ঠাইতো ব্ৰহ্মজান নৈয়ে মাথাউৰি ছিঙাৰ উপক্ৰম কৰাত দাঁতিকাষৰীয়া লোকে গছৰ ডালপাত দি কোনোমতে ঘৰ বাৰী ৰক্ষা কৰে যদিও অন্য এটা মাথাউৰি ছিঙি নিয়ে, যাৰ বাবে বৰ্তমান বহিৰ্জগতৰ লগতে যোগাযোগ বিচ্ছিন্ন হৈ পৰে। ইফালে ব্ৰহ্মাজান চাহ বাগিচাৰ মাজেৰে বৈ অহা কেঁকুৰিজান নৈয়ে জালুকবাৰী অঞ্চলৰ পূব দিশে 4 ঠাইত মাথাউৰি ছিঙি নিয়াৰ ফলত বালিজান, কটকীচুক, বালিগাঁও, বৰিগাঁৱকে ধৰি কেইবাখনো গাঁও জলমগ্ন হৈ পৰে। আনহাতে শিঙৰিজান নৈয়ে কৃষ্ণপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত এটা বান্ধ যোৱা নিশা ছিঙি নিয়াৰ ফলত কটকীচুক, মৌজাদাৰ পথাৰ, ভোলাগুৰি, লম্বা লাইন, বালিজানৰ হৰিজান বস্তি, মাগনিক, কছাৰী, ভোলাগুৰি চাহ বাগিচাৰ চেণ্টাৰ সংযোগী পথৰ কাষৰ উত্তৰ পাৰৰ ভালেকেইটি পৰিয়ালৰ বাসগৃহত বাঢ়নী পানীয়ে বিস্তাৰ ক্ষতিসাধন কৰে। ইফালে চট্ৰঙৰ নৱনিৰ্মিত মাথাউৰিয়েদি বাঢ়নী পানী বৈ নগৰৰ অন্তৰ্গত ধেনুমৰা, মধ্য চট্ৰং, দেলহাউচিকে ধৰি কেইবাটাও দাঁতিকাষৰীয়া এলেকা বুৰাই পেলায়। অন্যহাতে ছয়দুৱাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত দুবিয়া, কলাবাৰী, হাবাজানৰ বিস্তীৰ্ণ এলেকা চেঁচা নৈৰ বাঢ়নী পানীয়ে বুৰাই যাতায়াতৰ লগতে জনজীৱনত বিঘ্নিত কৰি তুলিছে। কলাবাৰী গাঁও পঞ্চায়ত এলেকাৰ কেইবাঠাইতো বালিৰ মাথাউৰি ছিঙাৰ ফলত বানত বুৰ গৈছে বৈশিষ্ট্যপুৰ গাঁৱৰ ঘৰ দুৱাৰ, বাট পথ, বিদ্যালয় গৃহ। মুষলধাৰ বৰষুণৰ বাবে উত্তৰ কলাবাৰী, পূব দুবিয়া গাঁও পঞ্চায়তৰ বহুকেইখন গাঁও চেঁচা নদীৰ বাঢ়নী পানীৰ সৈতে সংগ্ৰাম কৰিবলগীয়া হৈছে অঞ্চলবাসীয়ে। ঠিক সেইদৰে দুবিয়া নৈৰ মাথাউৰিৰ ওপৰে বাঢ়নী পানী বৈ আহি দুবিয়া, যোৰহতীয়া বিস্তৃত এলেকাৰ ঘৰ বাৰী বুৰাই পেলাইছে। ইয়াৰ পাছতো দুৰ্দশাগ্ৰস্ত ৰাইজৰ খবৰ ল'বলৈ আহৰি পোৱা নাই মহকুমা প্ৰশাসনৰ। আজিৰ দ্বিতীয় গুৰুত্বপূৰ্ণ খবৰটো হৈছে এই বছৰৰ পৰা প্ৰদান কৰা হ'ব অসম ৰত্ন, অসম বিভূষণ আৰু অসম ভূষণ আৰু অসমশ্ৰী বঁটা। কেবিনেট বৈঠকত সিদ্ধান্ত। সংবাদ মেলযোগে এই কথা জনালে শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগুৱে। আজি অনুষ্ঠিত কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এই বছৰৰ পৰা প্ৰতি বছৰে প্ৰদান কৰা হ'ব অসম ৰত্ন, অসম বিভূষণ, অসম ভূষণ আৰু অসমশ্ৰী বঁটা। অসম ৰত্ন বঁটা এজনলৈ প্ৰদান কৰা হ'ব প্ৰতি বছৰে। সংবাদ মেলযোগে এই কথা জনালে শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগুৱে। অসম ৰত্ন বঁটা থাকিব 5 লাখ টকা, অসম বিভূষণত 3 লাখ টকা, অসম ভূষণত 2 লাখ টকা আৰু অসমশ্ৰীত 1 লাখ টকা থাকিব। অসম ৰত্ন বঁটা এজনক প্ৰদান কৰাৰ বিপৰীতে অসম বিভূষণ 3 জনক, অসম ভূষণ 5 জনক আৰু অসমশ্ৰী বঁটা 10 জনক প্ৰদান কৰা হ'ব। এতিয়াৰে পৰা সাহিত্যৰ বঁটাসমূহ হোমেন বৰগোহাঁইৰ জন্মদিনৰ লগত সংগতি ৰাখি প্ৰদান কৰা হ'ব। ক্ৰীড়াৰ বঁটাসমূহ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন আৰু শিল্পী বঁটাসমূহ শিল্পী দিৱসত প্ৰদান কৰা হ'ব। আজিৰ সন্ধিয়াৰ প্ৰধান গুৰুত্বপূৰ্ণ বাতৰিটো হৈছে অনুষ্ঠিত হ'বনে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা, কি সিদ্ধান্ত হ'ল আজিৰ বৈঠকত। জনতা ভৱনত অনুষ্ঠিত এই বৈঠকত উপস্থিত আছিল শিক্ষামন্ত্ৰীকে ধৰি আছু, এবছু সাহিত্য সভা, বড়ো সাহিত্য সভাৰ প্ৰতিনিধি, স্বাস্থ্য বিভাগৰ সচিব আৰু সেৱাৰ সংসদৰ সচিব। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাক লৈ গুৰুত্বপূৰ্ণ বৈঠক।
মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা অনুষ্ঠিত হ'বনে বাতিল কৰা হ'ব তাক লৈ আলোচনা কৰা হয় এই বৈঠকত। জুলাই মাহত নহয় আগষ্টত পৰীক্ষা অনুষ্ঠিত কৰাৰ পোষকতা স্বাস্থ্য বিভাগৰ 880টা চেণ্টাৰত সেৱাই নিৰ্ধাৰিত কৰিছে। প্ৰয়োজন সাপেক্ষে পৰীক্ষা কেন্দ্ৰ বৃদ্ধি কৰা হ'ব। বৈঠকত 3টা বিষয় পৰীক্ষা অনুষ্ঠিত কৰাৰ পোষকতা কৰিছে আছুৱে। আন ৰাজ্যৰ নিচিনা পৰীক্ষা অনুষ্ঠিত নকৰাকৈ মেকিঙৰ কোনো পদ্ধতি নাই সেৱা আৰু শিক্ষা সংসদৰ। সেইকাৰণে পৰীক্ষা অনুষ্ঠিত কৰাৰ পোষকতা। বৈঠকত নিখিল বড়ো ছাত্ৰ সংস্থাই কয় যে ভিতৰত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা অনুষ্ঠিত কৰি ফলাফল ঘোষণা কৰিব লাগিব। পৰীক্ষা বাতিল কৰাৰ কোনো উপায় নাই, পৰীক্ষা অনুষ্ঠিত কৰিব লাগিব। কোভিডৰ সকলো নীতি নিৰ্দেশনা মানি পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে বিষয় কমাই পৰীক্ষা অনুষ্ঠিত কৰাৰ পোষকতা কৰে নিখিল বড়ো ছাত্ৰ সংস্থাই। 3টা বিষয়ৰ পৰীক্ষা অনুষ্ঠিত কৰি 3 দিনত শেষ কৰাৰ কথা কোৱা হৈছে। যিটো বিষয়ত সৰ্বাধিক নম্বৰ পায় তাৰ লাভ হিচাপে আন 3টা বিষয়ত মাৰ্কিং কৰাৰ পোষকতা। 15 আগষ্টৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত কৰি 5 ছেপ্টেম্বৰৰ ভিতৰত সকলো পৰীক্ষা সম্পূৰ্ণ কৰিবলৈ আহ্বান নিখিল বড়ো ছাত্ৰ সংস্থাৰ। বিশেষ SOP প্ৰকাশ কৰি পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰামৰ্শ নিখিল বড়ো ছাত্ৰ সংস্থাৰ। ছাত্ৰ ছাত্ৰীয়ে 3 ঘণ্টাৰ বিষয়ত 100 নম্বৰকৈ পৰীক্ষা দিয়াৰ পোষকতা এবছৰ। আনহাতে পৰীক্ষা নপতাকৈ ছাত্ৰ ছাত্ৰীক উত্তীৰ্ণ কৰিব পৰা নাযাব, গতিকে পৰীক্ষা পাতিবই লাগিব বুলি মন্তব্য কৰে আছুৱে। ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে নিজ ইচ্ছা অনুসৰি 3টা বিষয় ল'ব পৰাকৈ পৰামৰ্শ দিয়া হৈছে। যিটো বিষয় সৰ্বাধিক নম্বৰ লাভ কৰিব সেয়ে পৰীক্ষা নিদিয়া বিষয়সমূহৰ নাম্বাৰৰ হিচাপে গণ্য কৰা হ'ব। সেই সূত্ৰটো উচিত সূত্ৰ। পৰীক্ষা হ'বই, তাৰ কোনো বিকল্প ব্যৱস্থা নাই। উচ্চতৰ মাধ্যমিক পৰীক্ষা কেনেকৈ অনুষ্ঠিত হ'ব এই বিষয়ে একো জনোৱা নাই। 2 এদিনতে আছু আৰু এবছৰ সৈতে বৈঠকত বহিব অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ। আনহাতে বৈঠকৰ অন্তত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কয় যে আমি পৰীক্ষা পতাৰ পক্ষ, ৰুটিনৰ মতে নহয়। সংকুচিত বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব, গোটেই নম্বৰৰ পৰীক্ষা নহ'ব। জুলাই অনুষ্ঠিত নহয় পৰীক্ষা। 1 পৰা 15 আগষ্টৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত হ'ব। পৰীক্ষাৰ আগে আগে চব প্ৰস্তুত কৰা হ'ব। পৰীক্ষাৰ লগত জড়িত 18 বছৰৰ ওপৰৰ সকলো ব্যক্তিক দিয়া হ'ব ভেকচিন। পৰীক্ষাৰ লগত জড়িত সকলো ড্ৰাইভাৰ, হেণ্ডিমেন, শিক্ষক শিক্ষয়িত্ৰী বা কোনো ছাত্ৰ ছাত্ৰী 18 বছৰৰ ওপৰ হ'লে ভেকচিন দিয়া হ'ব। জনতা ভৱনত অনুষ্ঠিত এই বৈঠকত উপস্থিত আছিল শিক্ষামন্ত্ৰীকে ধৰি আছু, এবছু সাহিত্য সভা, বড়ো সাহিত্য সভাৰ প্ৰতিনিধি, স্বাস্থ্য বিভাগৰ প্ৰধান সচিব আৰু সেৱাৰ সংসদ সচিব। আজিৰ আন এটা খবৰ হৈছে প্ৰধানমন্ত্ৰী মোদীলৈ ৰাহুল গান্ধীৰ 1 চিম্পুল কুৱেশ্যন। হিমন্ত বিশ্ব শৰ্মাই দিলে 1 চিম্পুল এনচাৰ। 18 বছৰৰ ওপৰৰ লোকসকলৰ বাবে বিনামূলীয়াকৈ ভেকচিন প্ৰদানৰ কথা ঘোষণা কৰিছে চৰকাৰে। দেশৰ সাম্প্ৰতিক কৰোনা ভাইৰাছৰ প্ৰকোপ যদিও ক্ৰমাৎ আক্ৰান্তৰ সংখ্যা হ্ৰাস পাব ধৰিছে, তথাপিও এতিয়াও কমা নাই বিপদ। আনহাতে কৰোনাৰ পৰা মুক্ত হ'বৰ বাবে চলিছে টীকাকৰণ অভিযান। প্ৰতিদিনেই চলিছে টীকাকৰণৰ প্ৰক্ৰিয়া। 18 বছৰৰ ওপৰৰ লোকসকলক ভেকচিন প্ৰদান প্ৰক্ৰিয়া অব্যাহত আছে দেশজুৰি। ইতিমধ্যে 18 বছৰৰ ওপৰৰ লোকসকলৰ বাবে বিনামূলীয়াকৈ ভেকচিন প্ৰদানৰ কথা ঘোষণা কৰিছে চৰকাৰে। ইয়াৰ মাজতে আজি কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে টুইটাৰ যোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ভেকচিন সম্পৰ্কত সুধিলে এটা প্ৰশ্ন। টুইটাৰত ৰাহুল গান্ধীয়ে লিখিছে এটা সাধাৰণ প্ৰশ্ন, যদি ভেকচিন সকলোৰে বাবে বিনামূলীয়া তেন্তে কিয় ব্যক্তিগত চিকিৎসালয়ে ইয়াৰ বাবদ মূল্য কিয় ল'ব লাগে? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ কৰা এই টুইটৰ উত্তৰ দিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাহুল গান্ধীক প্ৰত্যুত্তৰ দি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লিখিলে এটা সাধাৰণ উত্তৰ। 18 বছৰৰ ওপৰৰ প্ৰতিজন লোককে মোদী চৰকাৰে চৰকাৰী হস্পিটেলত বিনামূলীয়া ভেকচিন প্ৰদান কৰিব। যদিহে কোনোবাই পইচা দিব বিচাৰে তেন্তে ব্যক্তিগত হস্পিটেললৈ যাব পাৰে। ধন্যবাদ। আজিৰ বাতৰিৰ পৰা বিদায় লৈছোঁ। এনেধৰণৰ খবৰসমূহৰ বাবে চাই থাকক নিউজ আছাম।